Get to buy chicken guys, chicken. Ata বস্তু দেখে দাও guys চাওক। Guys, আমি পিকনিক যাব ওলাইছো বৰ্তমান। আৰু ভিডিওটো ইয়াতে আৰম্ভ কৰি দিলো। মানে পিকনিক যাম আমি। সো আমাৰ গাইজ এইবিলাক বাছ এখন ভাড়া হৈছোঁ কিন্তু মানুহ নাই বেছি 12টা মান আছে মানুহ 12-13টা মান হ'ব সো মানুহ কম বাছ এখন একো নাই গিয়া এখন কিছোন দেখে দিছোন এখন কি চাচোন ভাত কাৰা মামাত ধৰি গৈছি মামাৰ খাব লাগিব আমি আৰু গৈছোঁ দাৰাগাঁও সো এতিয়া যাওঁ আৰু আৰু এতিয়া আমি বাছত উঠো আল্লাহ কৰি একবাৰ জোচ ঐ ডেন্স কৰি যাব লাগিব ডেন্স বাজেট বেছি মানুহ কম চাওক মানুহেই নাই আমাৰ বাজান বুক কৰি দিছোঁ গান লগাইছিল মানুহেই নাই গাইজ আমি নলবাৰী পাই গ'লো অলপ ৰখিছোঁ আৰু কিবা ল'ব ব্ৰইলাৰ মাংস ল'ব চিকেন ৰখিলোঁ আৰু ইয়াত গাহৰিও ল'ব গাহৰি আমি আৰু বেছি দূৰ নাই তো সবে অলপ গৈছে ৰাস্তাবিলাক গাইজ ধুনীয়া ৰাস্তা মজা ৰাস্তা আপোনালোক আহিলে আহিব পাৰে আজিকালি দেখাই নাপায় গাইজ মানে আমাৰ বজাৰ কৰাই হোৱা নাই 12টা বাজিল বজাৰ কৰাই হোৱা নাই 9টা বজাত ভাগেৰি গৈছি গাইজ চাওক অৱস্থা চব বহি আছে আমাৰ ইমানে দেৰি হ'ল যে ব্ৰেকফাষ্টটো ইয়াতে কৰিব লগা হ'ব উপায় নাই গাইজ আমাৰ ৰাস্তা ভুল হৈ গ'ল সো ঘূৰাব লগা হ'ল ৰাস্তাটো অলপ বেয়া হয় এই অলপমান আৰু বেছি নাই আৰু পালোৱে এইখন পাহাৰ দেখা পাইছে পাহাৰখন দেখা পাইছে আপোনালোকে পালোৱে আৰু ভিউটো মজা গাইজ দাৰাগাঁও গেট পাই গ'লো গাইজ পিকনিক স্পট দাৰাগাঁও গেট পাই গ'লো আৰু ইয়াত ফটো ছেশ্যন চলি আছে এইটো গেট হয় SSB কেম্প আছে নেপাল আৰু ভূটান বৰ্ডাৰত আৰু নেপাল আৰু ভূটান বৰ্ডাৰ SSB কেম্প আৰু চীনৰ বৰ্ডাৰ আমাৰ জেগাখিনি এইখিনি হ'ব চব জেগাটো আমাৰ ইয়াত পচন্দ নহ'ল চ' বেলেগ জেগা এটা চাই আছোঁ বেলেগ জেগাত যাম আৰু এতিয়া আগৰ ফালে জেগা আছে আমাৰ খানা আৰম্ভ এতিয়া কাম কৰি আছে ইয়াতে এইবিলাক চলাই আছে কণী গাইজ অৱস্থা চাওক এনেকুৱা কৰিব লগা আছে মানে
উপায় নাই খুন্দি অনা নাছিলোঁ আমি মিক্সিত ইয়াতে আৰু আইডিয়া লগাইছোঁ আমাৰ চিকেন গাইজ চিকেন আৰু এইটো ভাজি আছে কিবা চিকেন গাইজ অলপ ফুৰিব আহিলোঁ মানে ডান্স চান্স কৰিলোঁ মাংস চাংস খালোঁ অলপ ফুৰিব আহিছোঁ আৰু ইয়াতে আপোনালোকে জাগা চাওক গাইজ জাগা চাওক জাগা আপোনালোকক লোকেশ্যন দেখাই আছোঁ আৰু গাইজ মানে মাজত আহি গৈছোঁ চাওক মানে আমি মাজত আহি গৈছোঁ পূৰা নিজৰাৰ মাজত ধুনীয়া লাগে গাইজ তেনেকৈ মাজত আহিলে আৰু আমাৰ এয়া কল্যাণ দা আৰু আমাৰ এয়া সঞ্জীৱ ফটোগ্ৰাফাৰ আৰু ইয়াত নামটো আৰু নহয় গাইজ চাওক আমাৰ আমি বাছ এখনত আহিছোঁ এইকেইটাই মানুহ গাইজ এখন বাছত আমি 14জন মানুহ মাত্ৰ 14জন মানুহ কিন্তু এখন বাছত 14জন অহা মানুহ ধেমালি নহয় এখন বাছ বুক কৰিছোঁ বে আল্ট্ৰাত আকৌ আল্ট্ৰা অঁ আৰু 4জনমান আছে আমি আহিছোঁৱে দেখোন আৰু 10জনমান আহিছোঁ আৰু 4জনমান আছে গাইজ বহুত ভাল লাগিছে গাইজ আৰু যোনে অহা নাই গাইজ তাৰ কাৰণে কৈ দিয়ক কিবা এটা যিবিলাকে এইটো ঠাইত চোৱা নাই মানে বহুত ডাঙৰ মিছ কৰিছে নহয় আমাৰ গ্ৰুপৰ কোনোবা অহা নাই ক'বলৈ ভাষা নাই বহুত ডাঙৰ বস্তু এটা মিছ কৰিছে আৰু এনেকুৱা এনজয় জীৱনত নাপাব আৰু আমি বহুত মানে ভাল এনজয় কৰিছোঁ বেষ্ট একো নাই ন' প্ৰব্লেম একো নাই মোবাইলটো ধৰ একো নাই ন' প্ৰব্লেম কেইটামানে ধৰে এইবিলাক বস্তু হয় প্ৰব্লেম নাই এইবিলাক সৰু কথা লাইট কেছ লাইটটো আমাৰ মানস দা ইয়াৰ জুচ ভাল কিন্তু জুচ আছে গাইজ বঢ়িয়া জুচ পঢ়ি কিনে অনুভৱ কেনে সেইটো কোৱা একো নাই তোমাৰ পেলু ভিজিছে একো নাই তাৰে পিছত তুমি পঢ়িলা একো নহয় একো নাই পিনে এইটো পাৰ হৈ আহিলোঁ অলপ জিকিলে জোতা জিকিলে বাৰু কথা নাই কিন্তু এইপাৰৰ ভিউটো মজা চ' আপোনালোকৰ চিনেমেটিক শ্বট এটা দেখাই আছোঁ চ' চাব আপোনালোকে কিমান কষ্ট হয় মই তেনেকৈ পাৰ হৈছোঁ গাইজ আৰু ওপৰত এইটো উঠিব নাপালোঁ আমাৰ দেৰি হৈ গ'ল গাইজ ভাল লাগে উঠিব কিন্তু উঠিব নাপালোঁ আৰু গাইজ উপায় নাই তুমি নক চাওক অৱস্থা জিকি হ'লেও আছে গাইজ এই পাৰে আৰু অৱস্থা এনেকুৱা মানে পাৰ ছেম প্ৰব্লেম মোৰো জোতা অৱস্থা নহয় কিন্তু মোৰ বুট জোতা ন চ' এইটো ভাল হৈছে বুট জোতা পিন্ধাৰ কাৰণে আৰু এইটো চাওক যাওঁতে অৱস্থা বেয়া হ'ব আৰু এতিয়াতো ঠিকে আছে যাওঁতে অৱস্থা বেয়া হ'ব উপায় নাই গাইজ এডজাষ্ট কৰিব লাগিব আৰু পিকনিকত এইখিনি হ'বই আৰু প'ষ্ট দি ভালকৈ দি গাইজ কি প'ষ্ট দিছে চাওক এটা বস্তু দেখি দিয়ক গাইজ চাওক এই মুতি আছে কি বিন্দাছ জেগাত মুতি আছে ধুনীয়া প্লেচ চাওক ইয়াতে মানে শুই গৈছোঁ পুৰা ধুনীয়া প্লেচ গাইজ চাওক শুই যাই কিনে মানে ইয়াতে ফটো মাৰিছোঁ ফটোটো পাব ইনষ্টাগ্ৰামত লিংকটো দি থৈ দিম আপোনালোকক চাব আপোনালোকে থেংক ইউ গাইজ আমি ভাৰতৰ বৰ্ডাৰত আহি গ'লোঁ এইটো বৰ্ডাৰ হয় ভাৰতৰ এইপিনে দেখা পাইছে চাগে ভাৰত বুলি লেখা আছে তাৰে পিছত নেক্সট হ'ব ভূটান ন ভূটান নে নেক্সট হ'ব ভূটান ফাইনেলি আহি পালোঁ এনেকৈ বৰ্ডাৰত যায়ো পোৱা নাই গাইজ আজি ফাৰ্ষ্ট টাইম গৈছোঁ এইটো চাওক নাজাৰা নেক্সট হ'ব ভূটান মানে ভূটান বৰ্ডাৰত
পুলিচ কেইটা আমাৰ আৰু আৰ্মি জোৱান কেইটা আছে ইয়াত সেলুট দিছোঁ ইয়াতে ডিউটি কৰি আছে গাইজ বহুত কষ্ট হয় গাইজ ইয়াতে চাওক আমি ভূটানত আছোঁ এতিয়া ভূটানত চাওক গাইজ কিছুটাৰ পোষ্ট নাইচ আৰু ফটোগ্ৰাফাৰ বাপৰে চব ফটোৱে উঠি আছে আৰু গাইজ কিনো কৰিম আৰু গাইজ আমি এতিয়া ভাতটো খাই লওঁ লাগিল আপোনালোকক লগ পাই ভাল লাগিল আমাৰ পিকনিক চেছ আৰু আমি এতিয়া যাওঁ বস্তুবিলাক সামৰিছোঁ এতিয়া বাছত উঠাই আৰু চ' আৰু বেছি দেৰি হ'লে মানে ফাইন লগাব চ' আমি এতিয়া যাওঁ আৰু হেল্ল' গাইজ ভিডিঅ'টো যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই বাই গাইজ